নমস্কাৰ। আজি গাঁৱত আহিলোঁ, আহি বৰমাহঁতৰ ঘৰলৈ আহি ইয়াতো দেখিছোঁ কিবা কিবি, তথাপিতো নিজৰ ভাৱনাত সমাজখনক অনুভৱ কৰি গাব বিচাৰিছোঁ। নিজে গুণগুণাই আহিছোঁ। মই ৰজাবাৰী বোকাহাটৰ পৰা মই চাবজুৰিৰ পৰা মই বোকাহাট এই পূবধনশী টেমেৰা গাঁও ডাঙৰ ঘৰত পালোঁহি আৰু ল'ৰাবিলাক আছেই, টিভি চাই আছে। তাতে মই এটা গুণগুণাব বিচাৰিছিলোঁ। কেনেকুৱা ভাল লাগে আপোনালোকক লাইক শ্বেয়াৰ কৰিব। হৰি নাম ল'বলৈ সময় নাই যাৰ, সময় নাই যাৰ, চাবা দে মা দেউতাৰো খাই ৰাখিছোঁ ধাৰ, চাবা দে মা দেউতাৰো খাই ৰাখিছোঁ ধাৰ। দোকানতে থাকিলোঁ, শুনিলে পঠিয়াই দি আছিলে ডাঙৰ যা নানকে চাহ বাদে লাগি খাই দুখ আৰু সুখ লগৰ বস্তু, গতিকে দুখতো সুখৰ অনুভৱ কৰিব লাগিব, সুখতো দুখৰ অনুভৱ কৰিব লাগিব। নমৰে কিবা এটি দুখ হয়তো মৰিবই লাগিব। হয়, অতদিন তেনেকুৱা বেমাৰ আজাৰ নোহোৱাকৈ দেখোন এতিয়া আকৌ যিমান বুঢ়ী হৈ আহিছে, বয়স হৈ আহিছে, বেমাৰ আছে, কি আহিছে, কিচিম বেমাৰ হৈছে, কিচিম নানা বেমাৰ হৈছে, নানা ফল পাবলগীয়া হৈছে। পুত্ৰৰ কিবা পাইছোঁ, মতাৰ হেৰি পাইছোঁ, নাতি নোতা সুখ পাইছোঁ, আৰুনো কি লাগিছে পৃথিৱীত। গতিকে চবেই পোৱা গৈছে, তথাপিতো বিষটো অকণমান পাতল হোৱালে আৰু ভাল আছিলে। তাৰমানে নাতি দুটাৰ লগত ঘূৰি ফুৰিবলৈ পৰা গ'লহেঁতেন। ঠিকে আছে বাৰু, সেইখিনিতো ঘূৰি ফুৰিবৰ কাৰণে দৰৱ পাতি চব কোৱাৰ অৰ্থটো ডাঙৰ এইটো আৰু সন্তুষ্টি থাকিলে মানে চব বস্তু ভাল দেই। সন্তুষ্টি নহ'লে মানে একো বস্তুৱে বেয়া, চব বস্তুৱে বেয়া তাৰমানে। গতিকে আমি বিষটোকো সন্তুষ্টি হৈ মেলি এতিয়া বিষটোকো আমি বিষ বুলি ভাবি আছোঁ আৰু কামো কৰি আছোঁ, ৰখি আছোঁ জানো নাই থকা। গতিকে তেনেধৰণে বিষটোকো সেইটোকে সুখ বুলি ভাবিব লাগিব, দুখটোকে সুখ বুলি ভাবি মেলি আমি ভাবি চলিব লাগিব। হৰিনামতো আপোনালোকে সকলোৱে ওলাই মেলি নামঘৰত হৰিনাম লওক, গীৰ্জাঘৰত লওক, আপোনালোকে নিজৰ নিজৰ ধৰ্মস্থানত সকলোৱে এই ভাৱনাৰে, আমাৰ বৰমাহঁতে কোৱা ভাৱনাৰে, যাতে এই মই ফাঁকিৰ লগতো অকণমান তালমিল মিলাই চলিব, তাৰ আশাৰে একেই হৈ আছে না। সেইটো ভৰিটো যদি কিক নকৰা হ'লে তেতিয়া কোনে কৰিব? ভৰিটো কোনে কিক কৰে? বাঁহডালত কোনে তোৰ ওচৰত যাব, তাৰ ওচৰত যাবলৈ কৈছিলে নাই কোৱা নহয়। গতিকে আমিয়ে গৈছোঁ, আমি ভুগিছোঁ, যেতিয়া ভুগি থাকিবলৈ সেইটোকে সুখ, সেইটোকে দুখ বুলি ভাবিব লাগিব। গতিকে ঠিকে আছে, এয়া হৈছে চাবা দেই মা দেউতাও খাই ৰাখিছোঁ ধাৰ। গতিকে কোৱা অৰ্থটো এইবিলাকেই হৈছে, মা দেউতাৰ আমি পূৰা কৰিব লাগে। পূৰা মানে কি আৰু এসাঁজ খুৱাই মেলি মাত বোল এটা ধুনীয়াকৈ সকলো দি ৰাখিব লাগে, সিমানে তাৰে কামনাই নহয় জানো বাৰু। আৰু আমাক বেলেগ বস্তু লাগে জানো? আমাক মা দেউতাৰ বৰমাহঁতৰ মৰম। ইয়ালৈ মই গাঁৱলৈ আহিলোঁ, আহি মেলি মোকোহে খোৱাবৰ কাৰণে কি খুৱাব এই কোলা হৈছে, কিন্তু হ'লেও বস্তুবিলাক কোলা হৈছে, হ'লেও তাত বেলেগ বস্তু এটা বগা এটা ওলাব। ইমান এক মেজিক আছে বুলি ক'ব লাগিব, এইটো ভিডিঅ'টো মেজিক আছে। গতিকে সেই হৰিনামৰ ভাগিটোকো সেই আশা কৰিলোঁ আপোনালোকক, আৰু সকলোৱে চাই আছে, সকলোৱে চাই আছে চিনি পায়, লাইক কৰিব। কি ধৰণৰ লাইক কৰিব। বৰমাক হয়, সৰুমাক হয়, কাৰোবাৰ কোনোবা হয়, গতিকে কাৰোবাৰ মাক হয়, এনেকুৱা টাইপৰ আছে নহয়। গতিকে সেইটো হিচাপতো ভিডিঅ'টো চাব নাপাহৰিব। প্লিজ লাইক শ্বেয়াৰ কৰিব মোক আৰু ডাঙৰ নানক।